নমস্কাৰ। আজি পাঠ কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম স্বাধীনতা মানে কি? কবিতাটো মোৰ জীৱনৰ দ্বিতীয়খন কাব্যগ্ৰন্থ উত্তৰ বিচাৰিত সন্নিৱিষ্ট আছে। স্বাধীনতা মানে কি? আজি এখোজ কৰি 21 বছৰত ভৰি দিলোঁ। স্বাধীনতা মানে কি? সঠিক উত্তৰ আজিও নাপালোঁ। কিতাপত পাইছিলোঁ স্বাধীনতাৰ বিষয়বস্তু। 1947 চনৰ 15 আগষ্ট ইতিহাস সাক্ষী ভাৰত স্বাধীনতা লাভ কৰে। সেই শুভ দিনৰ পৰা আমি স্বাধীনতাৰ জ্বলন্ত উদাহৰণ। কোনোবাই আকৌ কৈছিল স্বাধীনতা মানে নিজ ইচ্ছাৰে যি মন যায় তাকে কৰা। কিন্তু সঁচাকৈ স্বাধীনতা মানে কি? আজিও সাঁতৰৰ দৰে মোৰ শিক্ষাই সোধে। আজিও মোৰ কোমল হৃদয়ে স্বাধীনতাৰ এখন পৃথিৱী বিচাৰি ফুৰে। নাজানো স্বাধীনতাৰ উপযুক্ত তাৎপৰ্য কি, মাথো এয়াই মোৰ অভিজ্ঞতাই কয়। স্বাধীনতা শব্দৰ কোনো সঠিক অৰ্থ নাই। স্বাধীনতাৰ কোনো সঠিক মূল্য নাই। স্বাধীনতাৰ আছে কেৱল কোমল প্ৰাণ, সাহস, বিশ্বাস, শান্তি, নীৰৱতা। সেই সন্ধিয়া স্নিগ্ধ নীৰৱ শান্ত পল মোৰ বাবে স্বাধীনতাৰ সৌন্দৰ্যময় পৃথিৱী, য'ত মোৰ পৰিচয় ফুটি উঠে ইতিহাসৰ প্ৰতি পৃষ্ঠাত স্বৰ্ণাক্ষৰে। স্বাধীনতাৰ জগতত মই স্বাধীন। ধন্যবাদ। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব আৰু ভুল হ'লে ক্ষমা কৰিব বুলি আশা ৰাখিছোঁ।